প্ৰথম কথা পয়াত ছাত্ৰ নেতা ললিত চন্দ্ৰ ৰাজখোৱাৰ সপোন আছিল তিয় সমষ্টি আৰু আমগুৰি সমষ্টি একেবাৰে সীমামূৰীয়া অঞ্চল এই অঞ্চলটোৰ ৰাইজৰ স্বাস্থ্য ক্ষেত্ৰত সেৱা আগবঢ়াবৰ কাৰণে তেওঁ এখন ইয়াত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াত স্থাপন কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেত আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ পাছত তেখেতৰ সপোনটো বাস্তৱে ৰূপায়িত কৰিবৰ কাৰণে বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী 2010 আৰু 11 বৰ্ষত তেখেতে এখন ললিত চন্দ্ৰ ৰাজখোৱাৰ যি সপোন সেই সপোনটো বাস্তৱ ৰূপায়িত কৰিবৰ কাৰণে 2011 চনৰ 9 জানুৱাৰীত এখন মডেল অসমৰ প্ৰথমখন মডেল হস্পিটেল ভগামুখত তেওঁ আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত 2016 চনত এখন ৰাইজৰ কাৰণে মুকলি কৰি দিলে যিটো অতি পৰিতাপৰ বিষয় স্বাস্থ্য ক্ষেত্ৰত চৰকাৰে প্ৰতিখন জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে কিন্তু পৰ্যাপ্ত পৰিমাণৰ যি চিকিৎসা ব্যৱস্থা সেৱা আগবঢ়াবৰ কাৰণে যি চিকিৎসকৰ নিযুক্তি কৰিব পৰা অতি পৰিতাপৰ বিষয় ভগামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনত অন্তৰ্গত যিকেইজন স্পেচিয়েলিষ্ট ডক্টৰ তেওঁলোকক ইয়াৰ পৰিৱৰ্তে তেওঁলোকক বেলেগত ছাৰ্ভিচ কৰিবলৈ দি থোৱা আছে কিন্তু অতি পৰিতাপৰ বিষয় ইয়াত এটা এক্সৰে নাই ইয়াৰ আল্ট্ৰাচাউণ্ডৰ মেচিন নাই আৰু ইয়াৰ যিজন ডেণ্টেল চিকিৎসক তেওঁক কিয়গ্ৰাফাৰ নিযুক্তি কৰি থৈছে কিন্তু তেওঁ ইয়ালৈ আহিব লাগে জ্ঞাত নাহি তেওঁ তাত সেৱা আগবঢ়াই আছে অতি পৰিতাপৰ বিষয় আমি মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আমি আহ্বান জনাইছোঁ এই অঞ্চলটোত তেওঁলোকে চিকিৎসা ক্ষেত্ৰত তেওঁ যি সপোন লৈ আধাৰশিলা কৰিছিল সপোনটো বাস্তৱ ৰূপায়িত কৰক আৰু ললিত চন্দ্ৰ ৰাজখোৱাৰ যি সপোন এই সপোনটো তেওঁ বাস্তৱ ৰূপায়িত কৰাৰ ক্ষেত্ৰত তেখেতৰ অৰ্ধাংগিনী বৰ্তমান সময় 102 নং তিয় সমষ্টি মাননীয় বিধায়িকা তেখেতেও তেওঁ স্বামীৰ সপোনটো বাস্তৱ ৰূপায়িতৰ ক্ষেত্ৰত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আমি আশা ৰাখিম পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে তেখেতৰ সপোনটো বাস্তৱ ৰূপায়িতৰ ক্ষেত্ৰত তেওঁ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব